নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ লোকেল মাছৰ এখন তৰকাৰী। এয়া মই প্ৰথমে বিলাহী কাটি লৈছোঁ আৰু লৈছোঁ ফুলকবি, আলু। এইফালে অলপমান আদা থেতেলিয়াই লৈছোঁ, অলপমান নহৰু, কেঁচা জলকীয়া আৰু লৈছোঁ পিঁয়াজ। মাছখিনি প্ৰথমে ফ্ৰাই কৰি লোৱা হ'ল। এতিয়া কেৰাহী এখনত অলপমান মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত ইয়াত প্ৰথমে পিঁয়াজ দি দিছোঁ। তাৰপিছত দিছোঁ অলপমান নহৰু, অলপমান আদা। এইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। দি দিছোঁ এটা কেঁচা জলকীয়া। পিঁয়াজখিনি ৰঙা হৈ অহাত ইয়াত দি দিছোঁ কাটি থোৱা ফুলকবি আৰু আলুখিনি। এবাৰ ভালদৰে লৰাই দি অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। 2-3 মিনিটমান গাপ দিয়াৰ পাছত ইয়াত দি দিছোঁ অলপমান হালধি, সোৱাদ অনুসৰি নিমখ আৰু অলপমান ৰেড চিলি, অলপমান ধনিয়া, মছলাখিনি ভালদৰে লৰাই দি আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিম। এতিয়া আলু আৰু ফুলকবিখিনিৰ পৰা পানী ওলাই আহিছে, অলপ অলপ সিজিছে। তেনেকুৱাতে ইয়াত দি দিছোঁ বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পিছত এবাৰ ভালদৰে লৰাই দি আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিব লাগিব, যেতিয়ালৈকে ভালদৰে সিজি নাহে। মই সদায় একেবাৰে সাধাৰণকৈ ৰান্ধিবলৈ বিচাৰোঁ, কম মছলা দি। ঘৰুৱা খাদ্যত মছলা কমকৈ ব্যৱহাৰ কৰাটোৱেই মই বিচাৰোঁ। এতিয়া এয়া ফুলকবি আৰু আলুখিনি ধুনীয়াকৈ সিজি আহিছে। এনেকুৱাতে ইয়াত দি দিম গৰম পানী। এতিয়া ইয়াত দি দিছোঁ বাকী ৰৈ যোৱা আদা নহৰুখিনি। এইখিনি দি অলপ সময়ৰ কাৰণে ঢাকি দিম, ভালকৈ এটা উতল অহালৈকে। এতিয়া ইয়াত দি দিছোঁ ফ্ৰাই কৰি থোৱা মাছখিনি। যিহেতু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থোৱা আছে, দি অলপ সময়ৰ কাৰণে ঢাকি দিম এটা উতল অহা লগালগ, আৰু ফুলকবি আৰু মাছৰ তৰকাৰীখন ৰেডি হৈ যাব। আজিৰ ৰেচিপিটো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলোকে বাই বাই।